হাই বন্ধুসকল, আজি আপোনালোকক ধুনীয়া অকণ ঠাই দেখুৱাম। মই আহিছোঁ কোকৰাঝাৰ জিলাৰ ৰূপসী ভেকুচৰ পাৰ্ট 3 গাঁৱত। তো বন্ধুসকল, মোৰ লগত আছে এজন সৰু ভাইটি। ভাইটি, তোমাৰ নাম কি? মানস রায় প্রধানী। কি নাম ভালকৈ কোৱাচোন? মানস রায় প্রধানী। মানস ৰায় প্ৰধানী। একচুৱেলি ডিষ্ট্ৰিক্ট কি এইখন? কোকরাঝার ডিস্ট্রিক্ট। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। আৰু গাঁওখনৰ নাম? রূপসী ভেগুচর পার্ট 3। ৰূপসী ভেকুচৰ পাৰ্ট। সি মানে বহুত মৰমীয়াল ল'ৰা হয়। আপোনালোকে মোৰ নিশ্চয় দেখাই পাই আছে পিছফালে বেকগ্ৰাউণ্ডত ধুনীয়া এটা পৰিৱেশ আছে ইয়াতে, সুন্দৰ আৰু চাৰিওফালে একদম নিৰিবিৰি ধুনীয়া। তো বন্ধুসকল, ইয়াতে আপোনালোকক মই দেখাই আছোঁ, চাৰিওফালে মই দেখাই আছোঁ। ইয়াতে 3টা বিল আগুৰি আছে। কোৱাচোন বিল 3টাৰ নাম কি? বড় রূপসী, ছোট রূপসী আর বামুনি। এতিয়া আমি যাই আছোঁ সেই বিল 3টাৰ ওচৰলৈ আৰু আপোনালোকক দেখাই ল'ম ইয়াৰ ধুনীয়া পৰিৱেশটো। তো বন্ধুসকল, আহি পালোঁ বড় ৰূপসী বিল। বহুত দীঘল হয় বিলটো। বহুত দীঘল। ধুনীয়া পৰিৱেশ। এটা ৰাস্তাটোত পানী দেখোন। এইটো কি বিল কয়? বামুনি বিল। বামুনি বিল বুলি কয়। ধুনীয়া এটা পৰিৱেশ আছে ইয়াতে। আৰু এটা বিল আছে। কি বিল আছে আৰু? ছোট রূপসী। ছোট ৰূপসী। এতিয়া আমি যাম ছোট ৰূপসী বিল যাব। তো বন্ধুসকল, এইখন ছোট ৰূপসী বহুত ডাঙৰ আৰু দীঘলীয়া বিল হয়। এয়া চাওক, এইকেইটা পানী কাউৰী। আপোনালোকে বা কি কয়? ভিডিওটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আর লগতে সাবস্ক্রাইব করব। লগতে ছাবস্ক্ৰাইবো কৰি দিব।